हेलो बंधुসকল আপোনাৰ ভোটাৰ আইডিখন যদি হেৰুৱাইছে নাইবা নতুনকৈ কাৰেকশ্যন কৰিছে কিন্তু আপোনাৰ ভোটাৰ আইডিখন এতিয়ালৈকে আহি পোৱা নাই সো তেনে ক্ষেত্ৰত আপুনি নতুন ভোটাৰ আইডিৰ কাৰণে কেনেকৈ আবেদন কৰিব এই ভিডিঅ'ত মই জনাম সো তাৰ কাৰণে আপুনি আপোনাৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব লাগিব আৰু NBSPৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব তো টাইপ কৰিব NBSP তো সার্চ করে দিব সার্চ করার পিছত এনেকুৱা আহি যাব আহি যাওয়ার পাছত আপনি লগইন করে লব মন লগইন করাই আছে লগইন করার পিছত এতে চাব পাৰিছে ভোটাৰ পোৰ্টেল বেটা এতে ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হৈ যাব তো আপুনি কি কৰিব লাগিব ক্ৰিয়েট এন একাউণ্ট কৰি ল'ব মোৰ একাউণ্ট কৰাই আছে সো মই এতে লগইন কৰি আছো তো লগইন কৰাৰ পিছত এতে চাব কেইবাটাও অপচন আহি গৈছে তো আপুনি সিম্পলি এতে চাব ৰিপ্লেসমেন্ট অফ ভোটাৰ আইডি আপুনি এতে সিম্পলি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাব মোৰ নাম আহি গৈছে এতিয়া আপুনি লেটস স্টাৰ্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা দুটা অপচন আহিব পাৰে ডু ইউ অলৰেডি হেভ এন ভোটাৰ আইডি নাম্বাৰ তো মোৰ ভোটাৰ আইডি নাম্বাৰ আছে তো মই এছ মাৰি দিছোঁ এছ মাৰাৰ পিছত আপুনি এটা আপোনাৰ ভোটাৰ আইডিটো মাৰি দিব তো মোৰটো মাৰি দিছোঁ সরি গাইস তার পিছত আপনি সিম্পলি প্রসেসত ক্লিক করে দিব ক্লিক করার পিছত এতে চাব আপনার গোটেইখিনি ডিটেইলস এতে শো করেছে সো আপনি ইয়ার পিছত সিম্পলি কন্টিনিউ ফর রিপ্লেসমেন্ট অফ ভোটার আইডি এতে ক্লিক করে দিব ক্লিক করার পিছত এতে কন্টিনিউ আছে এতে আপনি কন্টিনিউত ক্লিক করে দিব ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ এটা বহাই দিব তাৰ পিছত আপুনি ওটিপি সেন্ডত ক্লিক কৰি দিয়াৰ পিছত এটা ওটিপি আহিব সো আপুনি সিম্পলি ওটিপিটো বহাই দিব বহাই দিয়াৰ পিছত এতে দেখা পাইছে ভেৰিফাইত ক্লিক কৰি দিব আপোনাৰ ওটিপিটো ভেৰিফাই হৈ গ'ল এতিয়া চাব এতে আছে ৰিজন অফ ৰিপ্লেসমেন্ট অফ ভোটাৰ আইডি তো আপনি কিহৰ কাৰণে ভোটাৰ আইডি কাৰণে আবেদন কৰিব বিচাৰিছে সো মোৰটো কাৰেকশ্যন কৰিছোঁ এতিয়ালৈকে ভোটাৰ আইডিখন অহা নাই সো তাৰ বাবে মই এতে দিম ফৰ কাৰেকশ্যন তো কাৰেকশ্যনৰ বাবে ভোটাৰ আই কাৰ্ডখন লাগে তাৰ পিছত আপুনি 7 কন্টিনিউত ক্লিক কৰি দিব তাৰ পিছত এতে দিছে চয়েস অপশন টু কালেক্ট ভোটাৰ আইডি কাৰ্ড যে আপুনি ক'ৰ পৰা ভোটাৰ আইডিখন কালেক্ট কৰিব বিচাৰে এক নম্বৰত আছে আই উইল কালেক্ট ভোটাৰ আইডি ফ্ৰম VRC CHC আপুনি CHCৰ পৰা আপুনি কালেক্ট কৰিব পাৰে 2 নম্বৰত আছে আই উইশ টু ৰিচিভ মাই ভোটাৰ আইডি বাই পোষ্ট আপুনি পোষ্টৰ সহায়ত ৰিচিভ কৰিব পাৰে 3 নম্বৰত আছে আই উইল কালেক্ট ভোটাৰ আইডি ফ্ৰম BLO তো আপুনি 3 নম্বৰটো সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত এতে দেখা পাইছে ইউ উইল কালেক্ট ইউৰ ভোটাৰ আইডি ফ্ৰম ইউৰ ভোট লেভেল অফিচাৰ BLO তো আপুনি BLOৰ ওচৰৰ পৰা এটো কালেক্ট কৰিব পাৰিব তাৰপিছত দিয়া আছে টু নো ইউৰ BLO ডিটেইলছ যদি আপুনি নাজানে ইয়াৰ পৰা আপুনি উলাই ল'ব পাৰিব তো তাৰপিছত আপুনি 7 কন্টিনিউত ক্লিক কৰি দিব চাওক আপোনাৰ ৰিকুৱেষ্ট ফৰ্মটো ওলাই আহিছে এতিয়া আপুনি সিম্পলি সাবমিট কৰি দিব চাওক ফ্ৰেন্ড মোৰ এটা SMS আহি গৈছে ৰেফাৰেন্স নম্বৰ আপুনি এটো ভালকৈ নোট কৰি ৰাখিব
বা ইয়াৰ পৰা আপুনি কপি কৰি আপুনি ষ্টেটাছটো চেক কৰিব পাৰিব। তো ষ্টেটাছ কেনেকৈ চেক কৰিব, ইয়াতে তলত দেখা পাইছে হোম বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ৰাইট সাইডত দেখা পাইছে 3 ডট, তাতে ক্লিক কৰিব আৰু ট্ৰেক ষ্টেটাছ ক্লিক কৰি দিব। আপোনাৰ ইয়াতে ৰেফাৰেন্স নম্বৰটো পেষ্ট কৰি দিব। তাৰপিছত চাব ট্ৰেক ইউৰ ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখা পাইছে মোৰ এপ্লিকেশ্যনটো ছাবমিট হৈ গৈছে। তাৰপিছত তলত আছে একচেপ্ট ৰিজেক্ট, আপুনি এইটো ভেৰিফাই কৰা নাই, যেতিয়া কৰিব আপোনাৰ ইয়াতে হয় একচেপ্ট হয় ৰিজেক্ট দেখুৱাব। চ' থেংক ইউ গাইজ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব।